নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি দৌলগোবিন্দ গৈ আছোঁ আৰু দৌলগোবিন্দৰ পৰাই এই ব্লগ ভিডিঅ'টো বনাই আছোঁ। মানে ভিডিঅ'টো বনাওঁতে কিছুমান কথা কৈ আছোঁ, কিন্তু কথাবোৰ আমাৰ নুঠিলেই, কাৰণ কিয় বতাহ বেছি আছিল। তো মোৰ বন্ধু ৰূপমে এই বিষয়ে কিবা ক'ব আহক শুনি লওঁ। তাৰ আগতে কৈ লওঁ যে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু লাইক কৰিব, কমেণ্ট কৰিব। আমি বহুত কষ্ট কৰোঁ, কেতিয়াবা মাজে মাজে চান্স পালে চানডে লৈ পেলাই বিশেষ আমি ওলাওঁ, বহুত নতুন নতুন জেগা ঘূৰোঁ সৰুৰ পৰা ঘূৰোঁ আমি। গতিকে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব। মই টাইপ কৰি আছোঁ বৰ্তমান, বিশেষ বেছি কথা নাপাওঁ, নকয়তো। ৰ'ব, আমি গান গাই গাই গৈ আছোঁ, আৰু গান গাই গাই কেনেকৈ গৈছোঁ সেইটো ইয়াতে দি আছোঁ। আৰু No background music, just song. আছে কিমান চকুৰ পানী, দুখৰ চিকুনি মই ভাঙৰা নাই, জীৱন হেৰুৱা নাই। এটা ভাল লগা জুবিনদাৰ বহুত প্ৰিয় গান মানে। মই ভাঙৰা নাই, জীৱন হেৰুৱা নাই। খেতা খেতেলি
এয়া আমি আহি পাই গ'লো দৌলগোবিন্দ মন্দিৰ আৰু আমি লৈ অহা এই ঘোঁৰাটো আমি এতিয়া ঘোঁৰাটোত লেকাম লগাই কেনে মন্দিৰটোৰ কাষতে থৈ দিম তাৰপিছত মন্দিৰৰ ভিতৰত যাই থকা ভিডিঅ' লৈ আছোঁ ফুলটো আছে নাই হয় আমি এতিয়া দৌলগোবিন্দ মন্দিৰত আৰু এইটো ৰূপম আৰু মই মানে মন্দিৰৰ প্ৰথম ফাৰ্ষ্ট টাইম নাই কেতিয়াও ভোগ খোৱা নাথাকে তো আজি ভোগ তো বলো এইটো পৃথিৱীৰ শ্ৰেষ্ঠ ভোগ শ্ৰেষ্ঠ ইয়াতকৈ আৰু খোৱাত ক'তো ভোগ বন্ধুসকল আমি বৰ্তমান ক'ত বহি আছোঁ এইটো উত্তৰ গুৱাহাটী দৌলগোবিন্দ মন্দিৰৰ পিছফালে ৰপৱেত আছোঁ বৰ্তমান এইটো ৰূপৱে ইয়াৰ পৰা আপোনালোকে দেখি আছে এইটো ৰূপৱেটো আমি এইটো চান্স উমানন্দ নাপালোঁ এইখন। এইটো উমানন্দ আমি চান্স নাপালোঁ মানে ৰূপৱেত যি নহওক দিনটো আজি ছাকচেছ আজি দৌলগোবিন্দ ভোগ খাইছোঁ বিন্দাছ মজা আপোনালোকে আহিব চালিয়া আৰু পৃথিৱীৰ মানে কি ৱৰ্ল্ডৰ বেষ্ট ভোগ আৰু এইটো আমি যে অলপ আগতে দেখাই দিছোঁ ন মোৰ বন্ধু ৰূপমৰ নতুন বাইক চুজুকি আচলতে আহিছিলোঁ আমি সেইখনৰে পাণ্টি খাবলৈ কিন্তু ভিডিঅ' বনাই দিলোঁ দৌলগোবিন্দত আহি কিবা কিবি আৰু আচলতে আমি গৈ আছোঁ বৰ্তমান ব্ৰহ্মপুত্ৰৰ মানে বালিচৰেদি বালিচৰ আৰু বালিচৰৰ মাজেদি এইটো ঘাট কি জানো নাজানো কি ঘাট কিন্তু ইয়াতে বৰ্তমান একো জাহাজ নাই তো জেগাখিনি ভাল লাগে আৰু বহুত মানুহ আহিছে ইয়াতে ফটো উঠাৰ কাৰণে দেখা পাইছে আপোনালোকে তো বহুত বালি হয় আচলতে কিন্তু বালিটো কি হয় ভৰিত লাগি নাথাকে সেইটো একেবাৰে বেষ্ট মানে আপুনি ইয়াত বাগৰি যাওক একো নহয় আপোনাৰ তো ৰূপম কিবা কোৱা আৰু মজা লাগিছে আমি দুয়ো বিন্দাছ মাজে মাজে এনেকুৱা পাৰ্টি কৰি থাকোঁ পাৰ্টি মানে না জাৰ্ণি পাৰ্টি বুলি ক'লে ভুল হ'ব